বৰুৱা কোঁৱৰই তিনিখনি গ্ৰন্থ আনি আমাৰ ওচৰত দান কৰিছেহি উন্মোচন কৰিবৰ নিমিত্তে। আমি সকলোটিয়ে একেলগে চবৰাকীয়ে একেলগে এই তিনিখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। পৰিমলা কোঁৱৰৰ মই গল্প কিতাপ তিনিওখন কিতাপ মই চকু ফুৰাই চালোঁ। ইতিমধ্যে তেওঁ তিনিখন গ্ৰন্থ মোক চকু ফুৰাই চাবলৈ সুযোগ দিছিলে আৰু চাই মই দেখিছোঁ যে তেওঁৰ মাজত তিনিটি লেখকৰ তিনিটি ব্যক্তিত্ব সোমাই আছে তিনিখন গ্ৰন্থত। তেওঁ এগৰাকী কবি, এগৰাকী গল্পকাৰ আৰু এগৰাকী চিন্তাশীল লেখিকা। মই গল্পসমূহৰ মাজলৈ নাযাওঁ, কিন্তু মই দেখিছোঁ যে গল্পসমূহত তেওঁ এক মানৱিক দৃষ্টিভংগীৰে জীৱনক চাবলৈ যত্ন কৰিছে, সমস্যাবোৰ চাবলৈ যত্ন কৰিছে আৰু সেইবাবে এটা সূত্ৰ তাৰ মাজত যেন সোমাই আছে। প্ৰথম গল্পটোৰ মাজতে মই দেখিলোঁ যে তাত এটা লেখিকাই ঠিক সেইটো অন্তিম স্তৰলৈ যাব যে সেইটো নিজে ঠিক কৰি লৈছে, ধাৰ্য কৰি লৈছে আৰু সেই স্তৰটোলৈ গৈছে, সেই অন্তিম স্তৰটো তালৈ গুচি গৈছে। কিন্তু মই তাত দেখিলোঁ যে তেওঁৰ ভাৱশিল্প বুলি পেলাই যিখিনি কবিতাৰ দৰে কথাত কবিতাৰ দৰে তেওঁ কিছু লেখা চুটি লেখা দাঙি ধৰিছে। তাত তেওঁ ঠিক আনুভূতিক যিটো মন, সেই আনুভূতিক মনটোৰ প্ৰকাশ ঘটিছে। মানুহৰ ভিতৰত কেইবাটাও মন থাকে। এটা জ্ঞানলব্ধ মন, জ্ঞানৰ বিচাৰ কৰিব খোজে। এটাই বিভিন্ন প্ৰকাৰে কেৱল জ্ঞানৰ আহৰণ কৰিব খোজে আৰু আন তাৰমানে কৰিব খোজে যে নিজৰ যিখিনি ভাৱ আৰু অনুভূতি, বিশেষকৈ আনুভূতিক যিবোৰ উপলব্ধি, সেইবোৰ দাঙি ধৰিব খোজে। মই দেখিলোঁ যে তেওঁ যিখন নিস্তব্ধতাত মধুশালা, আমি মধুশালা নামটো জানো যে হৰিবচন ৰায়, আমাৰ এই যে বিখ্যাত অভিনেতা, কি নাম, অমিতাভ বচ্চনৰ দেউতাক। অমিতাভ বচ্চনৰ দেউতাক এগৰাকী বৰ ডাঙৰ কবি আছিল আৰু তেওঁ মধুশালা নামৰ এখন গ্ৰন্থ আছিল। সেই মধুশালাৰ কাৰণে তেওঁ জ্ঞানপীঠ পাইছিল। এই মধুশালাখন এক প্ৰকাৰ সেই সময়ত প্ৰকাশ পোৱা এটা নতুন সোৱাদৰ কবিতা পুথি আছিল। এতিয়াও সেই মধুশালাৰ যিটো তাৰ জনপ্ৰিয়তা, সেইটো কমি যোৱা নাই। মই দেখিলোঁ যে তেনেকুৱা এটা আনুভূতিক জাগৰণ প্ৰকাশ কৰিবৰ কাৰণে তেওঁ নিস্তব্ধতাৰ মধুশালা বুলি পেলাই এই গ্ৰন্থখন লিখি উলিয়াইছে। মই আশা কৰোঁ গ্ৰন্থখনে পঢ়ি নিশ্চয় আনন্দ দিব। আৰু তেওঁ যিখন চন্দ্ৰকুমাৰ আগৰৱালা সম্পৰ্কে এখন গ্ৰন্থ লিখিছে, কবিতাৰ নিৰ্মাণ শৈলী এই নাম দি পেলাই, এই গ্ৰন্থখনো মই চাই পেলাই দেখিছোঁ যে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালাক কেইবাটাও দৃষ্টিভংগীৰে সৈতে চাবলৈ যত্ন কৰিছে। মই নিজে সদায় এষাৰ কথা কৈ আহিছোঁ যে আধুনিক অসমীয়া কাব্য সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালা এগৰাকী অদ্বিতীয় কবি। আমাৰ অনেক ডাঙৰ কবিৰ সৃষ্টি হৈছে, কিন্তু চন্দ্ৰকুমাৰৰ কবিতাই যিটো বাট কাটি দিলে, সেই বাটটোৱেই আধুনিক অসমীয়া কবিতাৰ যিটো তাৰ ভাৱসম্পদৰ যিটো ৰূপ, সেই ৰূপটো প্ৰথমবাৰ কাৰণে দাঙি ধৰিলে।
ভাৱ সম্পাদৰ ৰূপ আৰু তাৰ যিটো ৰীতি, সেই ৰীতি মই সেইকাৰণে সদায় কওঁ যে বহু কবি হয়তো লাহে লাহে বিস্মৃত হ'ব পাৰে, চন্দ্ৰকুমাৰ আগৰৱালা বিস্মৃত হ'ব নোৱাৰে, তেনেকৈ দেৱকান্ত বৰুৱাও বিস্মৃত হ'ব নোৱাৰে, পিছৰ কাৰণে বিস্মৃত হ'ব নোৱাৰে নৱকান্ত বৰুৱা, বিস্মৃত হ'ব নোৱাৰে তেনেকৈ আমাৰ নামবোৰ মই আজিকালি পাহৰি যাওঁ খুব সহজে। আমাৰ বিখ্যাত কবি অমূল্য বৰুৱা আছে, লক্ষ্মীনাথ বেজবৰুৱা নহয়, আমাৰ হীৰেণ ভট্টাচাৰ্য, নামটো পাহৰি গৈছোঁ হঠাৎ। মোৰ অৱস্থা সেইটোতে আহিছে আৰু গতিকে কিছুদিনৰ পিছত হয়তো মই নিৰ্বাক দৰ্শক হৈ বহি থাকিব লাগিব। যি নহওক এনেধৰণৰ কবিসকলক মানুহে পাহৰি নাযায়, কাৰণ তেওঁলোকে মানুহৰ মনৰ কথা কয় আৰু মনৰ ভাৱানুভূতিকে প্ৰকাশ নকৰে, তেওঁলোকে এটা নতুন দৃষ্টিভংগী দান কৰে। চন্দ্ৰকুমাৰ আগৰৱালাই তেনেকৈ জোনাকীৰ পাততে তেওঁ প্ৰথম কবি হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল। আৰু আমি জানো যে জোনাকীখনেই আধুনিক অসমীয়া সাহিত্যৰ সি প্ৰথম পাত কাটি দিছিল। আধুনিক অসমীয়া সাহিত্যৰ আন্দোলনৰ প্ৰথম ইতিহাস হ'ল জোনাকী, য'ত আমি সকলোখিনি পাইছোঁ। গতিকে আমাৰ পৰিমালা বৰুৱা কোঁৱৰে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ নিৰ্মাণ শৈলী সম্পৰ্কে নিজে উৎকৰ গৱেষণাও কৰিছিলে ইয়াৰ কাৰণে, এমফিল ডিগ্ৰীৰ কাৰণে, আৰু এমফিল ডিগ্ৰী তেওঁ লাভো কৰিছে এই গ্ৰন্থৰ যোগেদি। কিন্তু সেই হ'লেও ইয়াৰ মাজত তেওঁ যিটো সেই প্ৰয়াসটো ফুটি উঠিছে বেলেগ বেলেগ দৃষ্টিভংগীৰে চোৱা তেওঁৰ প্ৰয়াসটো। মই আশা কৰিছোঁ তেওঁৰ হাতৰ কাপ সদায় সক্ৰিয় হৈ থাকিব আৰু নতুন নতুন লেখাৰে আমাৰ ভাষাক সমৃদ্ধ কৰিব। এই অনুবাদৰ কাম কৰি আছে, তেতিয়া অনুবাদৰ কাম কৰিছে আৰু এই আটাইখিনি গুণেৰে সৈতে গুণী এগৰাকী লেখিকা, তেওঁ নিজৰ ভৰিত নিজে থিয় হৈ অসমীয়া সাহিত্য সমৃদ্ধ কৰক, এই আশাৰে মই তেওঁক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। ধন্যবাদ।